যোৱা নৱেম্বৰ 5 তাৰিখে ৰাতি 4 তাৰিখে ৰাতি যেহেতু আমাৰ চমকং অঞ্চলৰ বহুতো গাঁৱত যে ঘূৰণীয়া ধুমুহা বতাহটো বহুত ক্ষতিগ্ৰস্ত আৰু ঘৰ কিছু বস্তু ভঙাই গ'ল সেই লোকক প্ৰশাসনৰ পৰা কি ব্যৱস্থা লোৱা হৈছে আৰু কি দিয়া হৈছে আজিলৈ প্ৰথমতে মই নমস্কাৰ জনাইছোঁ যে আজি আমি চমকং গাঁও পঞ্চায়তৰ যোৱা নৱেম্বৰ 4 তাৰিখৰ এনে ধৰণৰ এটা ধুমুহা আৰু শিলাবৃষ্টিত মানে যেনে ধৰণৰ আমাৰ ৰাতিৰ ভিতৰতে গোটেইখিনি অঞ্চলৰ 20-25খনমান গাঁও গোটেইখিনি ধ্বংস হৈছে আৰু ইয়াতে আমি প্ৰশাসনক গোটেইখিনি আমি তেখেতসকলক অনুৰোধ জনাইছোঁ যে আমাক অতি সোনকালে সৰজমিন আৰু তদন্ত কৰিব লাগে বুলি তেখেতসকলক আমি জনাইছোঁ আৰু এই গোটেইখিনি আমাৰ এই অঞ্চলৰ যে নহওক আমাৰ সংগঠনৰ জাতীয় সংগঠন আৰু ইয়াত যিখিনি আমাৰ ৱাৰ্ড মেম্বাৰ গাঁওবুঢ়া যিমান দল সংগঠন আছে আমি একেলগতে আমি আমাৰ সৰজমিন কৰিছোঁ গোটেইখিনি এই পথাৰ যিখিনি নষ্ট হোৱা ধান খেতি মানে যি আমাৰ এই বছৰ যেনেকুৱা মানে ধৰণৰ আমি এটা আশা কৰিছিলোঁ এই আশা কৰাটো আমাৰ একে মানে দিনাখনে মানে ধ্বংস হৈছে আমি ভাবিছোঁ যে খেতি পথাৰ আৰু আমাৰ যিখিনি ঘৰ বাৰী যিখিনি ধ্বংস হৈছে ইয়াত মানে খুব অতি সোনকালে শীঘ্ৰে আমাৰ চৰকাৰী যিখিনি কৰ্মচাৰীসকলে আহি আমাক এইখিনি সুবিধা দিব লাগে বুলি আমি ভাবোঁ আৰু ইতিমধ্যে আমাক এই প্ৰশাসনে আজি ৰিলিফৰ ব্যৱস্থা কৰিছে যিসকল মানে ক্ষতিগ্ৰস্ত হৈছে আৰু যিখিনি আমাৰ তিৰপালৰ ব্যৱস্থা যেনেকৈ ধৰণৰ MSC ফালৰ পৰাও দিয়া হৈছে আৰু চৰকাৰীভাৱে মানে চাউল দালি আৰু তিৰপাল নিমখ এইখিনিও ব্যৱস্থা কৰিছে আৰু ইতিমধ্যে আমি ইয়াত সকলো গাঁৱত আৰু ৰাইজক যিখিনি মানে পৰিয়ালবৰ্গক এইখিনি মানে আমি ব্যৱস্থা কৰিম বুলি আমি ভাবিছোঁ আৰু এইখিনি আগত যেহেতু তেখেতলোকৰ বহুতো খেতি নষ্ট হৈ গ'ল তেখেতলোকক কি ডিমাণ্ড কৰিব বিচাৰে আপুনি চমকং পঞ্চায়ত প্ৰেচিডেণ্ট হয় তো আমি ভাবিছোঁ যে মিচিং অট'নমাছ কাউন্সিল যোগেদি আমি যোৱাকালি আমাৰ চিফ ছাৰে আহিছে আৰু ইয়াৰ যিখিনি আমাৰ GM EM তেখেতসকলে ইয়াত মানে আহি তেখেতসকলে ছাৰ্ভে কৰি আমাৰ চিফ ছাৰে কৈছে যে ট্ৰেক্টৰাইজ মানে কৰাৰ ব্যৱস্থা কৰিছে আমি অতি সোনকালে মানে ফ্ৰীকৈ আমি ট্ৰেক্টৰাইজ কৰিম বুলি কৈছে আৰু ধান খেতি যেনেকৈ ধৰণৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা তেখেতসকলেও দিম বুলি কৈছে তো আমি ভাবিছোঁ যে পঞ্চায়ত ফালৰ পৰা আমি যিখিনি পাৰোঁ যিখিনি মানে ব্যৱস্থা আছে আমি পঞ্চায়ত ফালৰ পৰা যিখিনি পৰ্যাপ্ত মানে নহ'লেও কিছু সংখ্যক কিবা এটা আমি সকলোকে মানে আমি সাহায্য দিব বুলি ভাবিছোঁ যোৱা নৱেম্বৰ 4 তাৰিখ নিশা ধুমুহা বতাহত বহুতো আমাৰ এই অঞ্চলৰ ৰাইজ ভুক্তভোগী হ'ল তাৰপিছত সংগঠন হৈ আপুনি কি ক'ব আমি প্ৰায় যোৱা ৰাতি মাজনিশা 11:30মান বজাত যেতিয়া আমি খবৰ পাইছোঁ তেতিয়া একেবাৰে কি কয় এইটো শিলাবৃষ্টি আৰু প্ৰবল ধুমুহাই তেনেধৰণে তাণ্ডৱ সৃষ্টি কৰিলে ধৰক কিছুমান আমাৰ চমকং অঞ্চলৰ ভিতৰৰ অঞ্চলত ধৰক কেইখনমান আমি গহনাম আৰু সেইদিনা আমি পৰিদৰ্শন কৰিছোঁ 5 তাৰিখে দল সংগঠন হিচাপে ধৰক UBPৰ অধ্যক্ষানাই TMPK MMK বিভিন্ন দল সংগঠনে তাৰ অধ্যক্ষানাই আৰু আমাৰ যিখিনি প্ৰতিনিধি EMGMৰ পৰা MSCৰ পৰা আৰম্ভ কৰি পঞ্চায়ত প্ৰতিনিধিসকলে আমি একেলগে সৰজমিন তদন্ত কৰি গোটেইখিনি চাইছোঁ চোৱাত সঁচাকৈ আমাৰ যিখিনি দুৰ্গস্ত পৰিয়ালসকলে একেবাৰে সহায় হৈ আছে সেইটো কাৰণে আমি তাৰ যোগেদি প্ৰশাসনক আমি দাবী জনালোঁ যে আমাৰ অঞ্চলখনত এনেকৈ হোৱাৰ কাৰণে আপোনালোকে শীঘ্ৰেই পৰিভ্ৰমণ কৰি যিখিনি ব্যৱস্থা আছে গভৰ্ণমেণ্ট ফালৰ পৰা কৰি দিয়ক বুলি আমি MLA পৰ্যন্ত আমি খবৰ দিলোঁ তাৰপিছতে নেক্সট দিনা আমাৰ MLA ভুৱন পেগু 14 নং জোনাই সমষ্টি S3 ৰিজাৰ্ভৰ ভুৱন পেগু আহি পৰিদৰ্শন কৰিলে নেক্সট দিনা আকৌ আমাৰ যোৱাকালি আমাৰ SDO আহি চাৰ্কুল অফিচাৰ আহি ADO এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টৰ পৰা আহি পেলাই সৰজমিন তদন্ত কৰি একেলগে সহায় সহযোগ কৰিব বুলি আমাক আশ্বাস দিলে আৰু ঠিক তেনেদৰে আমাৰ যোৱাকালি মিচিং ছাত্ৰায়ত পৰিষদৰ চিফ ডাঙৰীয়া লগতে আমাৰ EMGM মলেন্দ্ৰ নাৰ্জাৰী ভৱানী দুৱাৰা আৰু ৰাজু পেগু আৰু আপোনাৰ বনিকান্ত দলে ববিকান্ত পেগু আৰু জোনাই ডিষ্ট্ৰিক্ট জিলা কমিটি TMPK খান্দা টাইংদেৱ সকলোৱে আমি গোটেইখিনি চাই আৰু লগতে এই সহায় পৰিয়ালসকলক MSC তৰফৰ পৰা তিৰপাল কিছু দিয়া হৈছিলে আৰু আজিও ঠিক তেনেদৰে চাৰ্কুল অফিচাৰৰ পৰা আহি কিছুমান আমি সাহায্য দিবৰ কাৰণে আমাৰ প্ৰেচিডেণ্ট ডাঙৰীয়া আৰু কাউন্সিলে একেলগে যোগাযোগ কৰি আজি আমি চাউল দালি নিমখ ইত্যাদি ধৰণৰ দিবলৈ আৰম্ভ কৰিছোঁ আমি এইখিনিকে মই আমাৰ আৰু
পিছলৈ আমাৰ যিখিনি আমাৰ ভিক্টিম পৰিয়ালসকল আছে এইখিনি বিভিন্ন আমি TMPK বা দল সংগঠনৰ পৰা আৰু গভৰ্ণমেণ্টে যিমান পাৰে চোৱা চিতা কৰিব লাগে আমি অনুৰোধ জনাইছোঁ। আৰু যোনজন ব্যক্তিসকলে যিহেতু এই সমস্যাত যে কিছু ক্ষতিপূৰণ এইবিলাক পাবলৈ চেষ্টা কৰি আছে আপোনালোকে কি ভাবে? এইটো আমাৰ যিখিনি চাইছোঁ আমাৰ MLA ডাঙৰীয়াও চালে আমাৰ MSC চিফ ডাঙৰীয়া আমাৰ মহোদয়ে চাই পেলাই যিখিনি ধানৰ যিটো অৱস্থা একেবাৰে নাইকিয়া কৰিলে সেইটো কাৰণে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা এইটো ADO আহিলে আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা আহি একেলগে সৰজমিন তদন্ত কৰি যিখিনি গভৰ্ণমেণ্টৰ যিটো ব্যৱস্থা আছে এইটো কৰি দিয়াৰ ৰিঙতে কৰিম বুলি একেলগে আমাক কথা দি গ'ল। বিজেপিৰ জ্যেষ্ঠ নেতা মাধৱ মুছাহাৰী কালি আহি পেলাই কিছু দাবী উত্থাপন কৰিছে যিহেতু প্ৰশাসনে কিছু কামত অৱহেলা বা লেট কৰি আছে তাত তেখেতে যে যোৱা দিনটো তেখেতে ফিল্ডত গৈ পেলাই কিছু ৰাইজৰ লগত মোকামিলা কৰিছে বা আলোচনা কৰিছে তাৰ বিষয়ে কি ক'ব আপুনি? মই একেটাৰ হেৰিটো পাৰ্টি লেভেলত যি কৰিবলগীয়া আছে একেট কৰিব পাৰিব কিন্তু একেটাৰ লগত যোৱা নহ'ল আমি নাজানো সেইটো কাৰণে যি ইহঁতৰ ব্যৱস্থা আছে নিশ্চয় কৰিব চাগে কিন্তু আমাৰ যিখিনি MLA বা আমাৰ যিখিনি মহোদয় আমাৰ MSC চিফ ডাঙৰীয়া যিটো কথা কৈ গ'ল এই যিবোৰ ক্ষতিগ্ৰস্ত পৰিয়ালসকলক বিনামূলীয়াকৈ আমাৰ যি খেতি হওক এতিয়া আমি হেক্টৰ চপাৰ দিয়াৰ একেতে প্ৰতিশ্ৰুতি দি গ'ল মই এইখিনিকে জানো।